এই ভিডিওটোত আপোনালোকক দেখুৱাম PMAIG লিষ্টখন কেনেকৈ মোবাইলত নিজৰ মোবাইলতে চাব পাৰিব মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গৈ গুগলত সাৰ্চ কৰিব PMAIG বুলি লিখি সাৰ্চ বাৰত এনেকৈ লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পাছত দেখিব এনেকৈ ওপৰত এটা পেজ ওপেন হৈছে পেজ ওপেন হৈছে ওপৰৰ যিটো ফাৰ্ষ্ট অপচনত ক্লিক কৰিব যিটো আহিছে PMAIG এনেকৈ সাৰ্চ ক্লিক কৰি সাৰ্চ কৰাৰ পাছত এনেকৈ অফিচিয়েল ৱেবছাইট এটা ওপেন হ'ব তাতে দেখিবলৈ পাব এনেকুৱা ধৰণৰ অলপ স্ক্ৰল ডাউন কৰি লেফট কৰ্নাৰত দেখা পাইছে আৱাসফট বুলি কৈ এটা অপচন আহিছে তাতে ক্লিক কৰিব নেক্সট ৰিপৰ্টত ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰাৰ পাছত অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পাছত এনেকৈ এটা পেজ ওপেন হৈছে দেখিবলৈ পাইছে তাৰ পাছত 2 নম্বৰ অপচনত এই 2 নম্বৰ অপচনত ক্লিক কৰক হাউস প্ৰগ্ৰেছ এগেইনষ্ট তাতে ক্লিক কৰি দিয়ক তাৰ পাছত দেখিবলৈ পাইছে এনেকুৱা এটা পেজ ওপেন হৈছে তাৰ পাছত ইয়াৰ পৰা ক্লিক কৰক সিলেক্ট কৰক PMAIG সিলেক্ট কৰি লওক তাৰ নেক্সট ষ্টেটখন সিলেক্ট কৰি লওক মই আসামত ক্লিক কৰিছো তাৰ নেক্সট ডিস্ট্ৰিক্ট আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় দিখন ডিস্ট্ৰিক্ট হেয়া সিলেক্ট কৰি লওক নেক্সট তললৈ স্ক্ৰল ডাউন কৰিব তাৰ পাছত নিজৰ জোনটো সিলেক্ট কৰি লওক জোনটো হয় ইয়াতে অপচনত ওলাব তাৰ পাছত শৰ্ট ক্লিক কৰি ললে তললৈ স্ক্ৰল ডাউন কৰিব তাৰ নেক্সট এৰিয়াটো সিলেক্ট কৰি লব মই এটা এক্সাম্পল হিচাপত আপোনালোকক দেখাবলৈ এটা সিলেক্ট কৰি লৈছো যিকোনো এটা তাৰ পাছত এনেকুৱা এটা সলভ কৰিবলৈ আহিব 81 + 90 = 171 মোৰ ক্ষেত্ৰত এনেকুৱা আহিছে আপোনালোকৰ বেলেগো আহিব পাৰে হেতু সলভ কৰি লব সলভ কৰাৰ পাছতে সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰাৰ পাছত অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকিব এনেকুৱা দেখিয়া পাব এখন সম্পূৰ্ণ লিষ্ট ওলাই পৰিছে তাৰ পৰা নামসমূহ আপোনালোকে দেখা পাব লিষ্টৰ মতে কোনটো পৰ্যায়ত আছে দেখা পাব এনেকৈ ওলাই পৰিব